Hi everyone, আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু মই বনাবলৈ লৈছোঁ ভেজ স্যান্ডউইচ। তাৰ কাৰণে মই ইয়াত দুটা গাজৰ পিহি লৈছোঁ আৰু এতিয়া মই ইয়াতে অলপমান মেয়নিজ এড কৰি দিছোঁ। মই ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচ মেয়নিজ এড কৰিছোঁ আৰু লগতে দিছোঁ অকণমান নিমখ সোৱাদ অনুযায়ী আৰু এইটো এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে চিলি ফ্লেক্স বা জালুকৰ গুড়িও দিব পাৰে। মোৰ ওচৰত আজি নাই, সেইকাৰণে মই এড কৰা নাই। আৰু এইফালে এতিয়া মই 4খন ব্ৰাউন ব্ৰেড লৈছোঁ, তাৰে দুখনত মই এই মিক্সচাৰটো ধুনীয়াকৈ স্প্ৰেড কৰি ল'ম। ব্ৰাউন ব্ৰেডৰ সলনি আপোনালোকে হোৱাইট ব্ৰেডো ইউজ কৰিব পাৰে। মোৰ ওচৰত আজি ব্ৰাউন ব্ৰেড আছিলে, সেইকাৰণে মই ব্ৰাউন ব্ৰেডেৰে বনাইছোঁ। আৰু এইদৰে লগাই লোৱাৰ পিছত মই আন দুখন ব্ৰেডত অলপমান টমেটো কেটচাপ এনেকৈ লগাই লৈছোঁ আৰু অকণমান মেয়নিজ দিছোঁ। এইখিনিও এতিয়া ইয়াতে স্প্ৰেড কৰি ল'ম ধুনীয়াকৈ আৰু এইখন গাজৰ লগোৱা ব্ৰেডখনৰ লগত ধুনীয়াকৈ এয়া ওপৰত এনেকৈ লগাই দিম আৰু হাতেৰে অকণমান প্ৰেছ কৰি দিব যাতে ধুনীয়াকৈ ব্ৰেডখন লাগি যায়। আৰু এতিয়া আমি এখন টাৱাত ধুনীয়াকৈ এতিয়া স্যান্ডউইচ দুটা সেকি ল'ম। স্যান্ডউইচটো নেহেকাকৈও খাব পাৰি, কিন্তু সেকি লৈ খালে ক্ৰিস্পি হয়, সেইকাৰণে খাই বেছি ভাল লাগে। আৰু এয়া মই ইয়াতে ঘি লগাইছোঁ, আপোনালোকে ইচ্ছা কৰিলে বাটাৰো লগাব পাৰে। স্যান্ডউইচকেইটা মই টাৱাতে এনেকৈ সেকি ল'ম, কাৰণ মোৰ ওচৰত স্যান্ডউইচ মেকাৰ নাই। একদম চিম্পলকৈ ঘৰত মই যেনেকৈ বনাই খাওঁ তেনেকৈ আপোনালোকক দেখাইছোঁ। আৰু এয়া ব্ৰেডখনৰ আনটো ছাইডতো মই অকণমান ঘি লগাই দিছোঁ। যোনে ঘি খাই ভাল নাপায় তেওঁলোকে বাটাৰ ইউজ কৰিব পাৰে বা বাটাৰ ইউজ নকৰাকৈও আপোনালোকে এনেও সেকি পেলাই স্যান্ডউইচটো খাব পাৰে। আৰু এটা ছাইড মোৰ হৈ গ'ল আৰু এয়া চাওক কিমান ধুনীয়াকৈ হেক খাই গৈছে, দেখিছেনে? একদম পূৰা ক্ৰাঞ্চি হয়, খাবলৈ বৰ ধুনীয়া লাগে এনেকৈ বনালে। আৰু এতিয়া মই ইটো ছাইডো ধুনীয়াকৈ সেকি ল'ম। হেতাখনেৰে ধুনীয়াকৈ স্যান্ডউইচটো প্ৰেছ কৰি দিব যাতে ইখনৰ ওপৰত সিখন ব্ৰেড লাগি থাকে ধুনীয়াকৈ। আৰু এয়া মোৰ ভেজ স্যান্ডউইচ ৰেডি। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম আৰু স্যান্ডউইচৰ শ্বেপত কাটি ল'ম। নাকাটাকৈও আপোনালোকে ডাইৰেক্টটো খাব পাৰে, কিন্তু কাটি লৈ খালে সেয়া আমাৰ হোটেলত দিয়াৰ এটা ফিল আহে নহয় জানো? এয়া চাওক স্যান্ডউইচৰ শ্বেপত এনেকৈ কাটি ল'লোঁ। আৰু ফাইনেলি মোৰ ভেজ স্যান্ডউইচ ৰেডি। আৰু লগতে এয়া এটা অমলেট লৈছোঁ, কাৰণ মই ব্ৰেকফাষ্টত বনাইছোঁ এইটো ৰেচিপি। আপোনালোকে ইচ্ছা কৰিলে আবেলিৰ চাহৰ লগত খাব পাৰে। এয়া মই দেখিছেনে একাপ চাহো লৈছোঁ। চাহৰ লগত এই স্যান্ডউইচটো বনাই খাব এবাৰ আৰু মোক কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা বনায়। একদম চিম্পল হয়, মানে একদম ঘৰতে থকা বস্তুৰে বনাইছোঁ। গতিকে ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।